মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাঙেনে, 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 তোৰ সোণৰ সপোন ভাঙেনে, তোৰ সোণৰ সপোন ভাঙেনে। আজি 20 জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু এই দিনটোত মই তেখেতক একাঁজলি শ্ৰদ্ধাঞ্জলি আছিলোঁ তেখেতৰে এটি গীতৰ দুটি লাইন গাই। তো যদিও মোৰ সুৰতাল একো নাই, কিন্তু মানে সুৰতাল নহ'লেও হৈছে যদি মনত শ্ৰদ্ধা থাকে। তো বেছি টাইম ৱেষ্ট নকৰোঁ, বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। My heart is racing now. বন্ধুসকল ৰেচ চালেনে নাই? চোৱাই নাই এতিয়ালৈকে, কেতিয়া চাব? মই চালোঁ যোৱাকালি। যদি আপুনি চাম বুলি ভাবি আছে তেনেহ'লে এই ভিডিঅ'টো চাওক, কাৰণ মই আপোনালোকক ক'ম মই চাই কি গম পালোঁ আৰু আপোনালোকে চাব যাব লাগে নে নালাগে, যদি লাগে কিয় লাগে, যদি নালাগে কিয় নালাগে। চাব, চিনেমাখন ফাৰ্ষ্ট কথা, চিনেমাখন 2 ঘণ্টা 40 মিনিটৰ, গতিকে 2 ঘণ্টা 40 মিনিট আপুনি বহিব পাৰে নে নোৱাৰে ফাৰ্ষ্ট সেইটো কথা ভাবি ল'ব। বাৰু বহিলে, বহাৰ পিছত ছেকেণ্ড কথা, চিনেমাখনত এক্টৰ ছালমান খানৰ কাৰণে 2 ঘণ্টা 40 মিনিট নহয় 3 ঘণ্টা 40 মিনিটো বহিব পাৰে। বাৰু বহিলোঁ। এক্টৰ এক্ট্ৰেছ ফাৰ্ষ্ট কোন কোন আছে মই কৈ দিওঁ। লিড ৰ'লতো ছালমান খান, জেকলিন ফাৰ্নাণ্ডেজ, অনিল কাপুৰ, ডেইজি শ্বাহ আৰু চালিম কিবা টাইটেলটো কিবা আছিল মই পাহৰি গ'লোঁ, নামটো চালিম তাৰ। এইটো এটা ৰেষ্টি ষ্টৰিটো এতিয়া মই ক'ব নোৱাৰোঁ আপোনালোকক, কৈ দিলেতো চাই কি মজা পাব। চিনেমাখনত চাব লগা ভাল বস্তু যদি আপোনালোকে মোক সোধে তেতিয়াহ'লে ইয়াতে আপোনালোকে ড্ৰেছৰ শ্ব', গাড়ীৰ শ্ব', যদি আপোনালোকে নতুন নতুন গাড়ী চাই ভাল পায় এইখন চিনেমা চাব নিশ্চয়। একদম মানে মই এনেকুৱা গাড়ী দেখাই নাই মানে জিন্দগীত। ধুনীয়া ধুনীয়া গাড়ী দেখায়, কাপোৰৰ নতুন নতুন ফেশ্বন, একদম ধুনীয়া ড্ৰেছিং আৰু 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 ডেন্স বঢ়িয়া, গানবিলাকো ভাল আৰু একশ্যনো আছে। যদি একশ্যন ভাল পায় আপোনালোকে এইখন চিনেমা চাব নিশ্চয়। আৰু কিন্তু আপোনালোকক যদি অলপ ষ্টৰি লাগে, অলপ জ্ঞান লাগে, তেনেহ'লে এইখন চিনেমা আপোনালোকৰ কাৰণে নহয়, কাৰণ এইখন ষ্টৰি একদম 1 2 3 ক্লাছ, কাম নাই, ষ্টৰি একো নাই। মানে কি ডাইৰেক্টৰে কেতিয়া ক'ত কি ভৰাই দিছে একো পাত্তাই নাই। গতিকে যদি ষ্টৰি বিচাৰে এইখন চিনেমা নাচাব, যদি একশ্যন বিচাৰে চাব, যদি মানে শ্ব'টো অলপ বিচাৰে আপোনালোকে নিশ্চয় চাব, যদি ডেন্স বিচাৰে চাব। বাকী অনিল কাপুৰ আৰু ছালমান খানৰ এক্টিং ধুনীয়া, বাকীকেইটাৰ মাজত কম্পিটিশ্যন লাগিছে কোনে কিমান বেয়া এক্টিং কৰিব পাৰে। তো এইখিনিয়ে, বেলেগ একো নাই। ৰেচৰ ষ্টৰি আপোনালোকে জানে, আগতে 2খন ৰেচ ওলাই গৈছে, ৰেচ 1 ৰেচ 2, এইখন ৰেচ 3, আৰু ষ্টৰিটোৰ শেষত এটা মানে ছিগনেল দিছে আমাক যে ৰেচ 4ও ওলাব, কিন্তু ডাইৰেক্টৰে কি সাহসত ওলাব এইটো তেখেতে জানে অকল। বাকী আপোনালোকে কওকচোন, যোনে যোনে এইখন ফিল্ম চাইছে কেনেকুৱা লাগিছে আপোনালোকৰ, কোনটো বস্তু ভাল লাগিছে, কোনটো বস্তু বেয়া লাগিছে। আৰু মোৰ ভিডিঅ'টোলৈকে এতিয়ালৈকে লাইক আৰু শ্বেয়াৰ কৰা নাই, ভিডিঅ'টো লাইকো কৰক, শ্বেয়াৰো কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মই আপোনালোকৰ কাৰণে সদায় নতুন ভিডিঅ' লৈ আহি থাকিম। আজিৰ কাৰণে ইমানেই, ধন্যবাদ, জয় অসম।